নমস্কাৰ, আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ শুক্ৰবাৰ। আজি বিশ্ব জলাশয় দিৱস। মনত ৰাখিব, প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে বিশ্ব জলাশয় দিৱস হিচাপে পালন কৰা হয়। আজি ফিলিপাইনছৰ সংবিধান দিৱস। 1977 চনৰ আজিৰ এই 2 ফেব্ৰুৱাৰী দিনটোতে গায়িকা শাকিৰাৰ জন্ম হৈছিল। 1922 চনৰ আজিৰ এই 2 ফেব্ৰুৱাৰী দিনটোতে জেমছ জয়েছৰ ইউলিছিছৰ প্ৰকাশ পাইছিলে। 1814 চনৰ আজিৰ এই 2 ফেব্ৰুৱাৰী দিনটোতে কলকাতাত ভাৰতীয় সংগ্ৰহালয় প্ৰতিষ্ঠা হৈছিলে। 1913 চনৰ আজিৰ এই 2 ফেব্ৰুৱাৰী দিনটোতে নিউয়ৰ্কত গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল মুকলি হৈছিলে। তো থোৰতে আজিৰ এই দিনটোৰ বিষয়ে জানিব পাৰিলে ধন্যবাদ।